নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো ৰূপজ্যোতি ব্লগলৈ আশা কৰিছো আপোনালোক ভালে আছে এই চেনেলত হৈছে এইটো মোৰ ফাৰ্স্ট ব্লগ ইয়াৰ আগতে মোৰ এটা চেনেল আছিল কিন্তু চেনেলটো মানে একেবাৰে ডাউন হৈ গ'ল তাৰ কাৰণটো কি জানেনে আসলতে চেনেলটোত মই প্ৰায় 4 মাহ 5 মাহ মান ভিডিও দিব পৰা নাছিলো বিশেষ অসুবিধাৰ কাৰণে যাৰ ফলত ভিডিওটো একেবাৰে মানে চেনেলটো একেবাৰে ডাউন হৈ গ'ল আৰু মই ভিডিও দিব নোৱাৰা হলো সেইবাবে ভাবিলো পুনৰ আপোনালোকৰ মাজলৈ আপোনালোকৰ মৰম বুটলিবলৈ আকৌ নতুনকৈ এটা চেনেল আকৌ খুলিলো আৰু এইটোৱে হৈছে মোৰ নতুন চেনেল ৰূপজ্যোতিছ ব্লগ আশা কৰিছো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আগবাঢ়ি যোৱাত সহায় কৰিব আপোনালোকৰ মৰম আগৰ চেনেলটো যথেষ্টখিনি পাইছিলো সেই কাৰণে ভাবিলো আকৌ আপোনালোকৰ মাজলৈ আহো বিশেষ কাৰণত আসলতে মই ভিডিওসমূহ বনাব পৰা নাছিলো মোৰ মোবাইলটো হঠাতে অলপ কেমেৰাটো বেয়া হৈ গ'ল তাৰ কাৰণে মই বনাব নোৱাৰিলো ভিডিও তাৰ পিছত কিছুমান প্ৰবলেম আহিল যাৰ কাৰণে মই ভিডিওসমূহ আপলোড কৰিব নোৱাৰা হলো আৰু এতিয়া মই ভিডিও দি আছো ভাইৰেল নহয় একোই নহয় সাবস্ক্ৰাইবাৰ নাহে ভিউজ নাহে যিমানখিনি সাবস্ক্ৰাইবাৰ আছিল সিমানতে একেবাৰে ৰখি গ'ল একেবাৰে মানে মোৰ চেনেলটো ডাউন হৈ গ'ল সেইবাবে ভাবিলো আৰু আপোনালোকো যদি এজন ক্ৰিয়েটৰ হয় আপোনালোকেও নিশ্চয় জানে কিমান কষ্ট কৰি এটা চেনেল বনোৱা হয় আৰু উঠোৱা হয় সকলোৱে বুজি পায় আগৰ চেনেলটো একেবাৰে ড্যামেজ হৈ গ'ল বুলি ক'লেও বেয়া নহব আৰু এইবিলাক কাৰণে মই নতুনকৈ এটা চেনেল খুলিব লগা হ'ল কিমান কষ্ট কৰি এটা চেনেলত সাবস্ক্ৰাইবাৰ বঢ়োৱা হয় হেতু আসলতে যিসকল ক্ৰিয়েটৰ সেই সকলেহে বুজি পাব বহুত কষ্ট কৰি এটা ভিডিও বনোৱা হয় তাৰ পিছত যদি এনেকুৱা হৈ যায় আৰু বহুতে বেয়া লাগে তথাপিতো মই বহুতখিনি ভাবি মেলি মনটো বেয়া লাগিছে কিন্তু উপায়টো নাই বহুত কথা ভাবি চিন্তি পুনৰ আকৌ নতুন এটা চেনেল খুলিছো আশা কৰিছো আপোনালোকে সহায় জনাব চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিব এইটো চেনেলত মোৰ এইটো ফাৰ্স্ট ব্লগ হয় আৰু মোৰ চেনেলটোত বিভিন্ন ধৰণৰ ভিডিও ধৰক ব্লগ টাইপৰ ৰেচিপি শৰ্টস সকলো ধৰণৰ ভিডিও মই এই চেনেলটোত আপলোড কৰিম আৰু আপোনালোকে যদি নতুনকৈ চেনেল খুলিছে বা নতুন ক্ৰিয়েটৰ হয় তেওঁলোকৰ বাবে এটা সৰু অনুৰোধ আপুনি যদি চেনেল খুলেও ইউটিউব চেনেল আপুনি সদায় ৰেগুলাৰ ভিডিও দিবলৈ যত্ন কৰিব কিয়নো ৰেগুলাৰ যদি ভিডিও নিদিয়ে আপুনি আপোনাৰ পেজটো চেনেলটো ডাউন হৈ যায় যাৰ ফলত এটো ফ্ৰিজ বুলি কয় ফ্ৰিজ হৈ যায় আৰু আপোনাৰ চেনেলটো মানে একো ভিডিও ভাইৰেল নহয় ভিউজ নাহে আপোনাৰ সাবস্ক্ৰাইবাৰৰ ওচৰতো কোনো নটিফিকেশন নাযায় তাৰ ফলত চেনেলটো ড্যামেজ হৈ যায় আৰু সেই কাৰণে এনেদৰে খুলিছো চেনেলটো আপোনালোকৰ সহায় পাম বুলি আগবাঢ়ি যাবলৈ পুনৰ সাহস কৰিছো আৰু আজিৰ ভিডিওটো এনেদৰে থুলমূলকৈ আগবঢ়ালো কিয়নো মনটো বেয়া লাগি আছে আপোনালোকৰ সহায় বা পাও নে নাপাও হেতুও এটা চিন্তা হৈ আছে তথাপিতো বহুতখিনি সাহস গোটাই আগবাঢ়িছো আপোনালোকে মৰম দিব বুলি মই আশা কৰিছো আৰু আপোনালোকক কিন্তু কম কৈছোৱে নতুনকৈ চেনেল খুলিলে ৰেগুলাৰ ভিডিও দিব নহলে চেনেলটো কিন্তু ডাউন হৈ যাব ঠিক মোৰ দৰে আৰু একোই লাভ আশা কৰিব নোৱাৰি আৰু একো চেনেলটোৰ পৰা যি কি নহওক আজিৰ ভিডিওটো ইমানেই আছিল আগলৈ মই ভাল ভিডিওসমূহ আপোনালোকৰ মাজলৈ আনি থাকিম মোৰ যদি ভিডিওসমূহ চাই আপোনালোকে ভাল পায় তেতিয়া ধুনীয়াকৈ কমেন্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি আপোনালোকে মানে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আৰু আশা কৰিছো কিয়নো একদম মনচন বহুতে বেয়া আপোনালোকে সহায় কৰিব বুলি আশা কৰিছো আগবঢ়াই নিয়াত চেনেলটো আজিৰ ভিডিওটো ইমানতে সামৰিছো আজিৰ পৰা আপোনালোকলৈ সদায় মই এটাকৈ ভিডিও আনিম গতিকে মোৰ ভিডিওসমূহ চাবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছো বাই বাই